জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ আহিছে এটা নতুন খবৰ। অভিনেতাজন আকৌ যাব লগা হৈছে মুম্বাইলৈ। তেওঁৰ অধিক গা বেয়া নেকি? কি হৈছে সকলো কথা কিশোৰ দাসৰ নিজৰ মুখেৰে আজি শুনিম আহকচোন। কিন্তু তাৰে আগতে আমাৰ চেনেলত নতুনকৈ অহা সকলক অনুৰোধ কৰোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে আৰু কিশোৰ দাসৰ অনুৰাগীসকলে যাতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব। তেন্তে আহকচোন শুনো কিশোৰ দাসে কি ক'লে নিজ মুখেৰে। কিশোৰ দাস, মই বম্বেত আছিলোঁ যদিও বিশেষ কাৰণত অসমত আহি হেল্থ চিটিত আকৌ চিকিৎসাধীন হৈ আছিলোঁ। কিন্তু আকৌ মোক অহাকাইলৈ ফাৰি ট্ৰিটমেণ্টৰ কাৰণে বম্বে গৈ আছোঁ। যিহেতু কৰ্কট ৰোগত আক্ৰান্ত হৈছোঁ সকলো অসমবাসীয়ে জানে। আৰু আজি মই এইটো ষ্টেজত মই যেনেকৈ হাঁহি আছোঁ, আপোনালোকক পজিটিভলি আছোঁ, কেৱল আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে। মৰম কৰিছে, আকৌ মৰম কৰি যাব মোক। আপোনালোকৰ এই মৰমখিনিয়ে মোৰ জীয়াই থকাৰ প্ৰেৰণা। আৰু মই সোনকালে সুস্থ হৈ বম্বেৰ পৰা আহি আকৌ নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। হয়, আমিও আশা কৰোঁ যাতে আপুনি অতি সোনকালেই সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে। ধন্যবাদ।